হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈ ধন্যবাদ জনাইছোঁ। আহক আজি আমি নতুন এটা ৰেচিপি লৈ যাওঁ। তাৰ আগতে আপোনালোকলৈ অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এয়া কেৰাহী বহাই দিছোঁ, তাতে তেল দি দিছোঁ। তেল গৰম হওঁতে তাতে পাঁচফোৰণ আৰু কেঁচা জলকীয়া দি আলু আৰু বিনৰ এখন ভাজি বহাই দিছোঁ। ভাজিখনত প্ৰয়োজনীয় নিমখ, হালধি, জিৰা, ধনিয়া দি ইয়াক লৰাই ঢাকি দিছোঁ। আহক এতিয়া আমি মূল ৰেচিপি লৈ যাওঁ। এয়া আলু সিজাই লৈছোঁ 3টা। আলুখিনিক ধুনীয়াকৈ ৰুকি লৈছোঁ আৰু ইয়াক ভালদৰে মাৰি লৈ তাতে দি দিছোঁ নিমখ, অকণমান ক'লা জিৰা আৰু প্ৰয়োজন অনুযায়ী আলুখিনিৰ জোখত ময়দা দি ইয়াক ভালদৰে সানি লৈ লৈছোঁ। তাতে দি দিছোঁ 2 চামুচমান ৰিফাইন অইল। এইখিনি ভালদৰে সানি লৈ ইয়াক এতিয়া পুৰি বনাই ল'ম সৰু সৰুকৈ। চাওক, এয়া ধুনীয়াকৈ পুৰি বনাইছোঁ আৰু পুৰিখিনি বনাই তাক ভাজিবলৈ লওঁ। কেৰাহী বহাই দিয়া আছিল, তেল গৰম হওঁতে পুৰিখিনি ইয়াত ভাজিবলৈ লৈছোঁ। চাওক কি ধুনীয়াকৈ পুৰি ফুলি উঠিছে। একেবাৰে কম খৰচত বনোৱা এয়া পুৰি হয়, আলু পুৰি। এনেকৈ চাওক, এইখনো ফুলি উঠিছে। প্ৰতিটো পুৰিয়ে ধুনীয়াকৈ ফুলি উঠিছে। এনেকৈ গোটেইখিনি পুৰি মই ভাজি লৈছোঁ। ডোখিনি ভালদৰে মাৰি ল'লে প্ৰতিটো পুৰিয়ে ফুলিব। এয়া মোৰ সম্পূৰ্ণকৈ পুৰি ভাজা হৈ গৈছে। আহক আমি এতিয়া পুৰিখিনিক সজাই লওঁ এটা প্লেটত। চাওক, গোটেইখিনি পুৰি ফুলি উঠিছে। ভাজিখিনিও ইতিমধ্যে হৈ গৈছে আৰু ইয়াক ধুনীয়াকৈ প্লেট এটাত মই পৰিৱেশন কৰিবলৈ লৈছোঁ। আপোনালোক নিশ্চয় ভাল পাব। আপোনালোকক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।